उदालगुरि जिल्लानि 30 गुनं पासनि सेरफां बियाबनि सिङाव थानाय माजबादाव UPPLनि जयनिं हाबाफारि। माजबाद ओनसोलनि अरां साहा बागान, माजबाद साहा बागान आरो धोनस्रि साहा बागाननि मोन 35 मुंदांखा साहा बागानफोरनि गेजेराव UPPL दोलोआव हाबनाय हाबाफारि सोलिदों। बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारी, CMRनि OSD राजु थाकालनि नुजाथिनायाव बे गासैबो मावख'गिरिफोरा बिटिआरआव गोजोन, जौगानाय आरो साख्रिनि आबहावानि फारसे गोसो बोनो हादों। माजबाद UPPL प्राइमारि कमिटिनि नाजानायाव बे हाबनाय हाबाफारिखौ खुंनाय जादों। UPPLৰ কাৰণে খবৰ কিয়নো আজি 3খন বাগান, ধনচিৰি বাগান, পুখুৰী বাগান আৰু ওৰাং বাগানৰ পৰা বেলেগ বেলেগ পাৰ্টিৰ পৰা যোগদান কৰিছে। যিসকল যোগদান কৰিছে তেওঁলোক বাগান এলেকাৰ বিশেষভাৱে চৰ্দাৰ আৰু ক্লাৰ্ক তেনেকৈ কাম কৰা অলপ শিক্ষিত ব্যক্তিসকল আছে আৰু তেওঁলোক নিজৰ নিজৰ এলেকাৰ একোজন নেতাই অন্ততঃ নেতা পৰ্যায়ৰ সদস্য অন্য পাৰ্টিৰ পৰা আমাৰ পাৰ্টিত যোগদান কৰাটো আমাৰ পাৰ্টি মজবুত কৰিছে। আৰু আমাৰ UPPL এই ৰাজনৈতিক দলটোৰ ৰাইজে আঁকোৱালি লৈছে, ৰাইজে ভাল পাইছে, কথাখিনি এই যোগদান কাৰ্যই আমাক সূচাইছে। অহা দিনবিলাকত মই আশা কৰিছোঁ তেখেতসকলে পাঁচনৈ চেৰফাঙৰ এইখিনি অঞ্চলত যি অঞ্চলত তেওঁলোকে দায়িত্ব লৈ কাম কৰি আছে, তেওঁলোকে নিজৰ বৃত্তিগত যিটো কাম লগতে আমাৰ পাৰ্টিৰ কাম তেওঁলোকে ঠিকমতে কৰিব আৰু UPPLক অহা নিৰ্বাচনত শেষ হাঁহি মৰাত তেখেতসকলে অগ্ৰণী ভূমিকা ল'ব। UPPL যদিও নতুন ৰাজনৈতিক দল, তথাপিও যোৱা 9 বছৰে যথেষ্ট পৰিপক্ক হৈছে আৰু জনসাধাৰণক কেনেকৈ অসন্তুষ্ট কৰিব তাৰ কাৰণে যথেষ্ট কাৰ্যসূচী লৈ কাম কৰিছে। স্পেচিয়েলি মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰে গোটেই বিটিআৰ অঞ্চলত শান্তিৰ পৰিৱেশ আনিবলৈ সক্ষম হৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীক নিজৰ স্বকীয় বৈশিষ্ট্যৰে জীয়াই থকাৰ অধিকাৰখিনি সা সুবিধাখিনি দিছে। আৰু সেইকাৰণে বিটিআৰ অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ সকলো ৰাইজে UPPLক আঁকোৱালি লৈছে আৰু UPPLৰ প্ৰতি ঢাপলি মেলিছে। আমি সুখী যে অহা নিৰ্বাচনত এইবোৰ ঘটনাই UPPLক শক্তিশালী কৰিব, UPPLক জিকাব কথাখিনি আমি এতিয়াৰ পৰা ইংগিত পাইছোঁ। আমি আজি যিসকল যোগদান কৰিলে তেখেতসকলক আদৰণি জনাইছোঁ আমাৰ পাৰ্টিলৈকে আৰু অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে UPPLৰ যি নীতি আৰু আদৰ্শ, UPPLৰ নেতাসকলে যি নিৰ্দেশ দিব সেইমতে কাম কৰি এই দলৰ কাৰণে যেন বেলেগে খাতে তেখেতে আহ্বান জনাইছোঁ। কেইদিনমানৰ পৰা আপোনালোকে দেখি আছে কণ্টিনিউৱাছলি UPPL দলৰ কামৰ প্ৰতি আকৰ্ষিত হৈ পেলাই বিভিন্ন সমাজৰ পৰা বিভিন্ন দলৰ পৰা মানুহখিনি আমাৰ তাত আহি যোগদান কৰি আছে। আজি আপোনালোকে যিসকল দেখিছে তেওঁলোক সাধাৰণ মানুহ নহয়, একোজন চৰ্দাৰৰ লগত 200, 300, 400 প্লাকাৰ্ডছ আছে। আমি আজি বাইপুখুৰী, ওৰাং, ধনচিৰি 3টা বাগানৰ চৰ্দাৰসকল, যিখন বাবুসকল বা SCMSৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল তেওঁলোক আহি যোগদান কৰিছে। গতিকে এই সকল লোক যি বাগানৰ লিডাৰকেইজন আহি যোগদান কৰাত আমাৰ আকৌ ওৰাং, বাইপুখুৰী, ধনচিৰি 3টা বাগানতে আমি আৰু শক্তিশালী আজিৰ পৰা হ'লেও তেওঁলোকৰ সহায়ত আমি বাগানত আৰু সোমাব পাৰিম বুলি আশা কৰিছোঁ। যোগদান কাৰ্যসূচী কি হৈছে? চাওক, যোগদান কাৰ্যসূচীত আজি আমি যেতিয়া তেওঁলোকক সুধিলোঁ আপোনালোক কিহৰ কাৰণে UPPL দলত যোগদান কৰিছে, তেওঁলোকে প্ৰত্যেকজনে কৈছে যে UPPL দলৰ নীতি আদৰ্শ ভাল পাই পেলাই আমি আহিছোঁ। লগতে কেইদিনমান আগতে হৈ যোৱা যিটো এপইণ্টমেণ্ট আছিলে GT-PGT টিচাৰ্ছৰ এপইণ্টমেণ্টখিনি ইমান ভালকৈ ফেয়াৰ হোৱাৰ কাৰণে মানুহখিনি ভাল পাইছে। বাগানৰ একদম চিধা গাঁৱলীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। সেইটো দেখি তেওঁলোক আৰু দলৰ প্ৰতি আকৰ্ষিত হৈছে, এই চৰকাৰৰ প্ৰতি আকৰ্ষিত হোৱা বুলি তেওঁলোকে জনাইছে। আৰু এই যোগদানে আপোনালোকে জানে এতিয়ালৈকে আমি
কণ্টিনিউৱাছলি যোগদান কৰাই আছোঁ আৰু আমি এতিয়া তথা কেইদিনমানৰ পৰা যোগদানটো আমি বাল্ক জইনিংটো অলপ ষ্টপ কৰি ৰখাৰ পিছতো এতিয়া কণ্টিনিউৱাছলি আমাৰ ওপৰত প্ৰেছাৰ আহি আছে ডেইলি কিনে যোগদান লওক প্ৰত্যেকটো জেগাৰ পৰা যোগদানৰ কাৰণে কণ্টেক্ট কৰি আছে আৰু এই যোগদানে সূচাইছে বা এই যিটো মানুহৰ ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হোৱাই দেখাইছে যে 5 মিনিট এইবাৰ ট্ৰেক্টৰ বা ইউপিপিএলে মানে জিকি যাব আৰু বাকি গোটেইখিনি দলত আপোনালোকে দেখিছে এতিয়ালৈকে মিটিং আৰম্ভ কৰাই নাই কিন্তু আমাৰ মিটিংখিনি যিমান যি স্পীডত হৈ আছে বা যেনেকৈ আমাৰ প্ৰতি মানুহ আহি আছে আৰু BPF-ৰ তো কথা কৈ লাভেই নাই BPF-ৰ বাচ্চা পোৱালিকেইটাক লৈ পেলাইহে এতিয়া ভাগৰমাছ দৌৰি আছে তেওঁৰ লগত যিকেইজন মেইন নেতা আছিল নেতাকেইজনতো মানে ওলাই আহিলে তেওঁৰ লগৰ পৰা BPF দল গঠন কৰোঁতে যিখিনি মানুহ তেওঁৰ লগত আছিলে সেই মানুহখিনি মেইন পিলাৰকেইটা আজি লগত নাই হাগ্ৰামা অকলে এই সৰু সৰু পোৱালিকেইটা লৈ পেলাই এতিয়া তেওঁলোকৰ কালচাৰটোৱে হৈছে গালি পাৰা বেলেগক গালি পাৰি থাকে আমাৰ ইভেন মাজবাট সমষ্টিৰ MLA সন্মানীয় MLA আজিকালি খুব এই কালচাৰটো শিকিছে বেলেগক গালি পাৰিয়ে থকা দেখি পাওঁ গতিকে এই তেওঁলোকৰ পৰা অতিষ্ঠ হৈ পেলাই 17 বছৰৰ যিটো ৰাইজে নাপায় যিখিনি কষ্ট পাইছে আমাৰ তেওঁৰ লগত থাকি কাম কৰা বহুত যিখিনি ল'ৰা ছোৱালী 17 বছৰ থকাৰ পিছতো একো এটা সুবিধা নাপাই পেলাই তেওঁলোকে ইউপিপিএলত আহিলে সমাজৰ কাৰণে কিবা এটা কৰিব পাৰিব বুলি তেওঁলোক আজি ইউপিপিএল দলত যোগদান কৰিছে আৰু এওঁলোক আহা গোটেই এই এক্সপিৰিয়েঞ্চখিনি মানুহখিনি হওক ফ্ৰেছ মানুহখিনি হওক নিউ ভোটাৰখিনিও আহি আছে আমাৰ তাত এই গোটেই গ্ৰুপটো অহাৰ পিছত আমি একদম শক্তিশালী হৈছোঁ আৰু আমি ইয়াৰ পৰা 100% জিকি যাম আজি 35 জন হৈছে টোটেল জইনিং যদি মই চাব যাওঁ আৰু এই 35 জন সাধাৰণ মানুহ নহয় গোটেই কেইজন আপোনালোকৰ চৰ্দাৰ বা বাবু ৰেংকৰ মানুহখিনি গতিকে এই 35 মানে আপোনাৰ 35 ইনটু মানে 100 বুলি ধৰিব পাৰে আপুনি মিনিমাম 35 মানুহ জইন হোৱাৰ দৰে বৰাবৰ কাম হ'ব এইটোৱে মাজবাটনিफ्राय जतिनाथनि रिपर्ट NBT लाइभ